নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লগতে মাঘ বিহুৰ আজি উৰুকাৰ সকলোকে শুভেচ্ছা থাকিলে আৰু উৰুকাটো সকলোৰে ভালে যাওক যে তাৰে কামনা কৰিলোঁ। আজি মই কাম বন কৰি ঘৰ মুচিলোঁ। আমাৰ ঘৰ যিহেতু তলটো মানে পকা কৰা হোৱাই নাই, কামবোৰ আধৰুৱা হৈ আছে, সেইকাৰণে ঘৰ মুচি কৰি আজৰি হৈ বজাৰলৈ গ'লোঁ। বজাৰৰ কাম কৰি জানেই সকলোৱে, মোৰ হাজবেণ্ড লগত যিহেতু নাথাকে, সেইকাৰণে বজাৰ নিজে কৰি মেলি আহিলৈ এতিয়া ভাবিছোঁ, বাকী কামখিনিও কৰি হ'ল যেনিবা, ভাবিছোঁ এতিয়া মই পিঠা কেইটামান বনাই লওঁ, কাৰণ মোৰ এক্সাম থকাৰ কাৰণে মই দৌৰা-দৌৰি জলপানকেইটাহে খুন্দা হ'ল, বাকী কাম কৰাই নাই। পিঠাগুড়ি খুন্দি আজৰি হ'লোঁ যিহেতু, এতিয়া ভাবিছোঁ সন্ধিয়া নোহোৱা আগতেই যে মই পিঠাকেইটা বনাই আজৰি হওঁ। তাকে কি পিঠা বনাওঁ আপোনাক সকলোকে চাওকচোন, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ৰাতি বিহু স্পেচিয়েল বুলি কি বনাওঁ চাই থাকক সকলোৱে। মই এতিয়া লৈছোঁ আটা, ময়দা, এনেকৈ নিমখ দি যেনেকৈ আটা আমি খাবলৈ মতো তেনেকৈ মঠি লৈছোঁ। তাৰপিছত এইখিনি তিল লৈছোঁ, তাৰ পাছতে এইকেইটা মই খাজ পিঠা বনাব লৈছোঁ। খাজ দুটা আছে, এইটো এটা মই কৰি থকা দেখি ভাইটিয়েও কৰি চাওঁ বুলি সি ল'লে, সি কৰি চাইছে। এইকেইটা এনেকুৱা ধৰণৰ হ'ব। এতিয়া তাকে বনাব লৈছোঁ। তেল গৰম হৈ আছে, দি দিছোঁ। সকলোৱে জানে তেনেকৈ তেলত দি ভাজি গোটেইখিনি পিঠা মই বনাই লওঁ। তাৰপাছতেই মই আকৌ ৰাতিৰ বিহুৰ ভাত বনোৱাৰ ব্যৱস্থা কৰিম। কি বনাওঁ আপোনাক সকলোকে দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। মই পিঠাখিনি বনাই লওঁ আগতীয়াকৈ, আপোনালোকে নিশ্চয় জানে যিহেতু, মই আৰু বিশেষভাৱে কৈ থকা নাই বাৰু। আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদি চাই ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই বিহুৰ স্পেচিয়েল বুলি এয়া বনাইছোঁ। এয়া জহা চাউলৰ ভাত, তাৰপিছত মগুমাহ, কাঠআলু মাছ দি বনাইছোঁ, আৰু এয়া মিক্স চব্জি, আৰু লগতে লাই শাক আলুৰ ভাজি। আমাৰ ঘৰত হোৱা লাই শাক আৰু আলু, মানে ঘৰতে কৰা খেতি কৰা আলু। আজি ফাৰ্ষ্ট মানে কৰা গৈছিলে, খান্দা গৈছিলে, তাকে আজি বনালোঁ। ঘৰত দুটি মানুহ, ভাইটি আৰু মই। মামা আহিবও পাৰে নাহিবও পাৰে বাৰু। খোৱা মানে মানুহ আমি দুজন, কিন্তু বিহু বুলি কৰিলোঁ, মন বহুত ভাল লাগি থকা নাই। মানুহজন বা দেওৰহঁত ঘৰত কোনো নাই যিহেতু, অকলে খাবও মন যোৱা নাই। তেও নকৰিলেতো নহ'বই ন বিহু বুলি, সেইকাৰণে আজিৰ স্পেচিয়েল এইটোৱে। আৰু লগতে বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা থাকিলে। ভাত পানী বনাই কৰি আমি ভাইটি আৰু মই খাব লৈছোঁ। আজি ভিডিঅ'টো ইমান দীঘল কৰি নাথাকোঁ। ভিডিঅ'টোত মই যিহেতু প্ৰতিদিনৰ দৰে কুৱেশ্যনসমূহ দি আহিছোঁ, শেষলৈকে কুৱেশ্যনখিনি চাই থাকক। আৰু আজিলৈ ইমানেই। আজি প্ৰথম কুৱেশ্যনটো হৈছে, শংকৰদেৱে কাৰ সহায়ত কোচবিহাৰলৈ পলাই গৈছিল? গাভৰুষাৰ সহায়ত। শংকৰদেৱে কিমান চনত দ্বিতীয়বাৰ তীৰ্থভ্ৰমণলৈ গৈছিল? 1950 চনত। শংকৰদেৱক কোনে প্ৰথম দেৱ উপাধিৰে সম্বোধন কৰিছিল? শংকৰদেৱৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে। 4 নম্বৰ হৈছে, শংকৰদেৱৰ জীৱন ভিত্তিত লিখা উপন্যাসখনৰ নাম আছিল জাকেৰি নাহিকে উপমা। 5 নম্বৰ, শংকৰদেৱৰ ধোৱাহাট বেলগুৰিত কিমান বছৰ কটাইছিল? 18 বছৰ কটাইছিল। আজিৰ কুৱেশ্যন ইমানলৈকে থাকিলে। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।